হেল্ল' বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অসম সচিবালয়ৰ ১৭০টা পদ মুকলি হৈছে। তাত আমি কেনেকৈ এপ্লাই কৰিম, কি ফটো দিব লাগিব, কিমান ৰিজলিউশ্যনৰ ফটো লাগিব, আপোনালোকক সকলো কথা আজি বিৱৰণ কৰিম মই। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু মোবাইলৰ দ্বাৰা আমি অসম সচিবালয়ৰ ১৭০টা পদত কেনেকৈ এপ্লাই কৰিম আপোনালোকক আজি মই বুজাই ক'ম। আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, সকলোবোৰ কথা ক'ম। চ' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, তেন্তে জেপি নামৰ চিম্বলটো ক্লিক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰক। নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিলে সকলোতকৈ আগত আপুনি মোৰ ভিডিঅ'টো চাব পাৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰিকুইৰমেণ্ট ইয়াত মোৰ আহি গ'ল। আপোনালোকে এনেকৈ চাৰ্চ কৰিলে হৈ যাব। ৰিকুইৰমেণ্ট set.in চাৰ্চ কৰি ইয়াত এনেকৈ দি দিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ঠিক এনেকুৱা আপুনি বন্ধু-বান্ধৱীসকল ইয়াত ফৰ্ম এখন ডাউনলোড কৰি ল'ব। এইখন ফৰ্ম মোৰ অলৰেডি ডাউনলোড আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত আপুনি যদি এডভাৰটাইজমেণ্টটো ডাউনলোড কৰিব বিচাৰিছে, এইটো লিখাই আছে, ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰে। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব, তেতিয়া এপ্লাই নাওত ক্লিক কৰি দিব। এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা বেলেগ ইণ্টাৰফেচ খোল খাব। ঠিক এনেকৈ ইয়াত আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব, ইমেইল দিয়াৰ পিছত চেণ্ড OTP পঠোৱাৰ লগে লগে আপোনালোকৰ মোবাইলত যিটো মোবাইল নম্বৰ দিছিলে তাত এটা OTP আহিব। সেইটো OTP ইয়াত ক্লিক কৰিলে হ'ল। চ' ফ্ৰেণ্ডছ, আপোনালোকে এইটো পেজত আহি পাব। এইটো পেজত আহি পোৱাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। আপোনালোকৰ ইমেইল আৰু আপোনালোকৰ পাছৱৰ্ডটো, আপোনালোকে যিটো পাছৱৰ্ড দিব সেইটো পিছতো লাগিব, আপোনালোকে ভালকৈ মনত ৰাখিব। তাৰপিছত আপোনালোকে এইটো চাইন ইন কৰি দিব। চাইন ইন কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ আহিব, য'ত এপ্লিকেশ্যন ক্লিক টু গ'। আপোনালোকে য'ত ফৰ্ম ফিল আপ কৰিব লাগিব ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা নতুন পেজ খোল খাব। ইয়াত আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি চাওক। ইনষ্ট্ৰাকশ্যনখিনিত কি কি দিয়া আছে সেইখিনি পঢ়ি চাওক ভালকৈ। ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে। আপোনালোকৰ ফটোগ্ৰাফ কেইখন স্কেন কৰা হ'ব লাগিব 20 KB আৰু 50 KB মাজত, আপোনালোকে দেখা পাইছে। আৰু ছিগনেচাৰটো আপোনালোকৰ হ'ব লাগিব 10 KB আৰু 40 KB। আৰু আপোনালোকৰ HSLC এডমিট কাৰ্ড লাগিব, সেইখন হ'ব লাগিব 80 KB পৰা 200 KB। তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন লাগিব। আপোনালোকক ক'লোৱে 200 KB লাগিব বুলি, এডমিট কাৰ্ডখন মেট্ৰিকৰ আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটখন তাৰপিছত লাগিব আপোনালোকৰ। তাৰপিছত আপোনালোকে ইয়াত আহক। ইয়াত আহি আপোনালোকে দেখিছে এইখন ফৰ্ম হয়, এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। এইখন ফৰ্ম ফিল আপ কৰি লোৱাৰ পিছত এইটো প্ৰথম ষ্টেপ। প্ৰথম ষ্টেপটোত আমি কি কৰিব লাগিব, ফাৰ্ষ্ট নাম আপুনি লিখি দিয়ক। আপোনাৰ যদি মিডিল নাম আছে মিডিল নাম দিয়ক, আপোনাৰ যদি লাষ্ট নাম আছে লাষ্ট নাম দিয়ক। আপোনালোকৰ জেণ্ডাৰ দিয়ক, ডেট অফ বাৰ্থটো দিয়ক, আপোনালোকৰ নেশ্যনেলিটি দিয়ক, ৰিলিজনটো দিয়ক, আৰু এইটো আপোনালোকৰ যদি ইছলাম দিব ৰিলিজনটো, আৰু যদি হিন্দু দিব। আৰু কেটাগৰীটো আপোনালোকে দিব, কি জেনেৰেল নে কি হয়। আৰু ইমেইলটো আপোনালোকে ইয়াত দিব লাগিব। কণ্টেক্ট নম্বৰটো দিয়া আছে। আৰু লেংগুৱেজটো আপোনালোকৰ এছামিছ হ'ব। এইটা লেংগুৱেজটো আপোনালোকে 4 প্ৰকাৰে কেইটা ভাগত আছে আপোনালোকে ইয়াত দেখি পাব। লেংগুৱেজটো এছামিছতে এনেই ভাল, আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ চইচ অফ লেংগুৱেজ, আপোনালোকে কোনটো লেংগুৱেজত পৰীক্ষাটো দিব সেইটো দি দিব। এছামিছত যদি এছামিছত দিব, বেংগলী যদি বেংগলী, বড়ো যদি বড়ো, আৰু অল্টাৰনেটিভ ইংলিছ দি দিব। তাৰপিছত আপোনালোকে মাদাৰ্ছ নাম দিব। তাৰপিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন দিব। আৰু তাৰপিছত অকুপেশ্যন, কি কৰে, বিজনেছ কৰে যদি বিজনেছ, যি কৰে আপোনালোকে দি দিব। আৰু ফাদাৰ্ছ নেমটো দিব। তাৰপিছত অকুপেশ্যন কোৱালিফিকেশ্যনটো দিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, আৰু অকুপেশ্যনটো দি দিব। আৰু তাৰপিছত আপোনালোকে
তলত আহিব লাগিব তাৰপিছত আপুনি সেভ এণ্ড কন্টিনিউ কৰি দিয়ক তাৰপিছত আপোনালোকে আহিব সেকেন্ড পেজত আপোনালোকে কি কৰিব লাগিব হেতু কৈ আছো মই সেকেন্ড পেজত এড্ৰেছটো দিব আপোনালোকৰ যেটো পাৰ্মানেন্ট এড্ৰেছ হেতু দিয়ক এড্ৰেছটো পাৰ্মানেন্ট য'ত থাকে আপুনি আৰু ইয়াতো আপোনালোকৰ পুলিশ ষ্টেচন কি পুলিশ ষ্টেচনটো দিব পুলিশ ষ্টেচনটো দিয়াৰ পিছত আপোনালোকে দিব পাৰিব পোষ্ট অফিচ ডিস্ট্ৰিক্ট ষ্টেট ইউ আৰু পিন নম্বৰ এইখিনি আপোনালোকে দি দিয়ক আপোনালোকৰ যিখিনি পাৰ্মানেন্ট কিনিহে আপুনি দিব সো ফ্ৰেন্ডছ এইখিনি দিয়াৰ পিছত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো আপোনালোক ক'ত জন্ম হৈছিল কি হৈছিল এটো ফুল এড্ৰেছ ইয়াত লাগিব আপোনালোকে ইয়াত ফিল আপ কৰি দি দিব ফুল এড্ৰেছটো ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে ভালকৈ পঢ়ি লওক সকলোবোৰ ঠিক দিছে নে নাই ভালকৈ একবাৰ চাই লওক তাৰ পিছত আপোনালোকে কাকত দেখা পাইছে সেভ এণ্ড কন্টিনিউটো ক্লিক কৰি আপোনালোকে সেভ এণ্ড কন্টিনিউ কৰি দিয়ক তাৰ পিছত আমি যে কৰিবাম 3 নম্বৰ ষ্টেপত কি কৰিব লাগিব আপোনালোকে চাই থাকক মেট্ৰিকত দিব আৰু কি কাউন্সিল আছিল ইউনিভাৰ্সিটি বোৰ্ড কি আছিল দিব তাৰ পিছত ক্লাছ ডিভিজন আপোনালোকৰ দিব হেতু ইয়াৰ অফ পাছিং কিমান চনত পাস কৰিছে পাৰ্সেন্টেজটো আপোনালোকে দি দিব ইয়াত তাৰ পিছত হাই সেকেন্ডাৰীত আপোনালোকে বোৰ্ড ইউনিভাৰ্সিটি কাউন্সিল হেতু দি দিব ক্লাছ আৰু ডিভিজন আপোনালোকে হেতু লিখি দিব তাৰ পিছত ইয়াৰ অফ পাছিং কোন চনত পাস কৰিছে আপোনালোকে হেতু দিব আৰু পাৰ্সেন্টেজ আপোনালোকে পাৰ্সেন্টেজটো দি দিব তাৰ পিছত আপোনালোকৰ আহি গল এতিয়া গ্ৰেজুৱেচনৰ আৰু গ্ৰেজুৱেচনত আপোনালোকে দিব লাগিব বোৰ্ড ইউনিভাৰ্সিটি কাউন্সিল ইয়াতো দিব লাগিব ক্লাছ আৰু ডিভিজন তাৰ পিছত আপুনি দিব লাগিব ডিউৰেচন কোৰ্স আপোনালোকৰ গ্ৰেজুৱেচন কিমান দিনৰ আছিল কিমান চনৰ পৰা কিমান চনলৈকে কৰিছিল হেতু দিব তাৰ পিছত আপোনালোকে পাৰ্সেন্টেজ তাৰ পিছত আপোনালোকে গ্ৰেজুৱেচন কেতিয়া কমপ্লিট কৰিলে হেতু দিব সো ফ্ৰেন্ডছ এতিয়া আপুনি যদি পোষ্ট গ্ৰেজুৱেট কৰিছে যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেচনো দিব লাগিব যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে ইয়াত বোৰ্ড ইউনিভাৰ্সিটি দি দিব তাৰ পিছত আপোনালোকৰ যে ডিপ্লোমা সাৰ্টিফিকেট কম্পিউটাৰ সাৰ্টিফিকেট আছে মাছ বি লাগিব ইয়াত কম্পিউটাৰ সাৰ্টিফিকেট আপোনালোকে কোৰ্সটোৰ নাম দিব লাগিব কি কোৰ্স কৰিলে এইটো নাম দিব লাগিব কম্পিউটাৰ আৰু কোনখন ইনষ্টিটিউচনৰ পৰা আপোনালোকে কম্পিউটাৰ পাস কৰিছে সেইখনৰ নাম দিব লাগিব আৰু ডিউৰেচন আপোনালোকে কিমান মাহৰ কৰিছে হেতু দিব লাগিব 6 মাহৰ যদি 6 মাহ হেতু আপোনালোকে 6 মাহ বা বছৰ দিন যি কৰিছে আপোনালোকে দি দিব মিনিমাম 6 মাহ হ'ব লাগিব এতে ইয়াৰ পাছিং কোন চনত পাস কৰিছে হেতু দিব লাগিব তাৰ পিছত আপোনালোকে আহিব লাগিব ইয়াত আপোনালোকৰ এক্সামিনেশন সেন্টাৰ আপুনি কোনটা মানে কোড এক্সাম দিব কোনটো সেন্টাৰত এক্সাম দিব বিচাৰে হেতু দিব লাগিব আপোনালোকৰ যি হয় ডিস্ট্ৰিক্ট যোনটো সেন্টাৰত আপোনালোকে দিব খোজে হেতু দিব পাৰিব আপুনি আৰু এক্সপেৰিয়েন্স আপোনালোকে যদি ক'বাত কাম কৰিছে এটো এক্সপেৰিয়েন্স দিব পাৰে অৰ্গানাইজেচন তাৰ পিছত আপোনালোকে সেভ কৰি কন্টিনিউ কৰি দিব নাম্বাৰ 4 পেজত আহি গলো আমি এতিয়া অহাৰ পিছত আমি ইয়াত ফটোবোৰ আপলোড কৰিব লাগিব সাইজবোৰ আপোনালোকৰ সাইজবোৰ কেম স্ক্যানাৰটো এতিয়া নাই এতিয়া ডকুমেন্ট স্ক্যানাৰ নামৰ এটা এপ আছে হেতু এপত আপোনালোকে স্ক্যান কৰি লওক ফটোবোৰ দিয়াৰ আগতে সাইজটো কলৈ ইনষ্ট্ৰাকচনত দিয়া আছিল ফটো সাইজটো দি দিব তাত ইয়াত সিগনেচাৰ কপিটো দি দিব আপোনালোকৰ তাৰ পিছত মেট্ৰিকৰ এডমিট কাৰ্ডখন তলত দি দিব তাৰ পিছত আপোনালোকৰ গ্ৰেজুৱেচনৰ মাৰ্কশিট লাগিব আপোনালোকৰ গ্ৰেজুৱেচন মাৰ্কশিটখন ইয়াত দি দিব তাৰ পিছত আপোনালোকৰ গ্ৰেজুৱেচন সাৰ্টিফিকেটখন ইয়াত দি দিব তাৰ পিছত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট যদি আছে OBC SC ST তেন্তে আপোনালোকে তাত দি দিব আৰু কম্পিউটাৰ ডিপ্লোমা আপোনালোকৰ যদি কম্পিউটাৰ ডিপ্লোমা আছে তেন্তে কম্পিউটাৰ ডিপ্লোমা আছে মানে থাকিবই লাগিব সেইখন ইয়াত আপলোড কৰিব লাগিব আপোনালোকে দি দিব আৰু ডকুমেন্ট ডিক্লেৰেচন ফ্ৰম এ সেইখন আপোনালোকে ইয়াত দিব লাগিব মাছ বি আপোনালোকক লিংকটো মই দি দিম কোড ডাউনলোড কৰিব পাৰিব সেইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে ইয়াত দিব লাগিব তাৰ পিছত এইখন ফৰ্ম এখন এইখনত আপোনালোকে লিখিব লাগিব আপোনালোকৰ নিজৰ নামটো লিখাৰ পিছত আপোনালোকৰ তাৰ পিছত এইটো লিখিব লাগিব আপোনালোকৰ ফাদাৰ বা মাদাৰৰ নাম ইয়াত লিখি দিব তাৰ পিছত আপোনালোকে ক'ত থাকে সেইখিনি লিখি দিব ৰেসিডেন্টটো আপোনালোকৰ অসমৰ ক'ত থাকে তাত লিখি দিব তাৰ পিছত
আপোনালোকে এইটো লিখি দিব। এইটো লিখি দিয়াৰ পিছত আপোনালোকে এইখিনি লিখি দিব। এইখিনি লিখি দিয়াৰ পিছত আপোনালোকে কপিটো স্কেন কৰি ল'ব। তাৰপিছত আপোনালোকৰ প্লেচটো লিখি দিব, ডেটটো লিখি দিব, তাৰপিছত আপোনালোকে চিগনেচাৰটো কৰি দিব। চিগনেচাৰটো কৰি দিয়াৰ পিছত এতিয়া আপোনালোকে ইয়াত আহি আপলোড কৰি দিব। ফটো সাইজটো মিলাই আপলোড কৰি দিব। আপলোডত টিপি দিলে ইয়াত প্ৰচিড হৈ আছে, প্ৰচেছিং হৈ আছে, আপলোড হৈ যাব। ইয়াত আপলোড হৈ গ'ল। এতিয়া আপলোড হোৱাৰ পিছত আপোনালোকে এবাৰ ভালকৈ পঢ়ি যাব, কাৰণ ইয়াত একবাৰ সাবমিট কৰিলে আৰু ঠিক কৰিব নোৱাৰি, এডিট কৰিব নোৱাৰি। আপোনালোকে ইয়াক সুধিছে আৰু চিয়'ৰ ওৱান টু সাবমিট, আপুনি চিয়'ৰ নে এইটো সাবমিট কৰিবৰ কাৰণে? আপুনি যদি চিয়'ৰ এইটো ভালকৈ পঢ়ি চাই দিব, ছেভ এণ্ড কণ্টিনিউ কৰি দিব। তাৰপিছত আপোনালোকৰ ফৰ্মখন এইখন আপুনি প্ৰিণ্ট কৰি ল'ব পাৰে। এইখন প্ৰিণ্ট কৰি আপোনালোকে ল'ব পাৰে। আপোনালোকে সকলোবোৰ একবাৰ ভালকৈ চাই লওক, ভালকৈ কৰিছে নে নাই সকলোবোৰ চাই লওক। আপোনালোকৰ ফৰ্মখন ভালকৈ এবাৰ চাই লওক। আৰু ইয়াত এটা টিক মাৰ্ক দিব লাগিব। এইখিনি যিখিনি দিছোঁ মই অৰিজিনেলি দিছোঁ, কোনো ডুপ্লিকেট দিয়া নাই। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ কৰি দিয়ক। আপোনালোক ইয়াক সুধিছে আপোনালোকে চিয়'ৰ নে এইখন ফৰ্ম সাবমিট কৰিবৰ কাৰণে? আপোনালোকে যদি চিয়'ৰ, ভালকৈ যদি পঢ়ি চাইছে, তেন্তে য়েছ প্ৰচিড মাৰি দিয়ক। আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত এইটোত ক্লিক কৰি আপোনালোকে কণ্টিনিউ কৰক। তো ফ্ৰেণ্ডছ, ইয়াত কণ্টিনিউ কৰি দিব। যদি আপোনালোকে প্ৰিভিয়াছত গৈ চাব বিচাৰিছে, প্ৰিভিয়াছত গৈ চাব পাৰে, আৰু যদি চাব বিচৰা নাই তেন্তে ইয়াত ক্লিক কৰি কণ্টিনিউ কৰি দিলেই হ'ল। ফ্ৰেণ্ডছ, এইখিনিয়ে কৰিব লাগিব, বেলেগ একো নালাগে, একদম সহজ প্ৰচেছ। তাৰপিছত আপুনি এইখন ফৰ্ম আপুনি প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰি লোৱাৰ পিছত যেতিয়া এডমিট কাৰ্ড দিব, তেতিয়া এডমিট কাৰ্ডৰ ন'টিফিকেশ্যন আহি যাব আপোনাৰ তাত। একো টেনশ্যন নলোৱাকৈ আপোনালোকে এইখিনি কাম কৰক। তো ফ্ৰেণ্ডছ, কেনেকুৱা পালে আমাৰ এই ভিডিঅ'টো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক। চ' ফ্ৰেণ্ডছ, কেনে পালে আমাৰ আজিৰ এই ভিডিঅ'টো? আপোনালোকৰ যদি কিবা ডাউট থাকি গ'ল, তেন্তে জনটেক নামৰ ফেচবুক পেজত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে। তাত মেছেজ কৰিলে আপোনালোকক মই নিশ্চয় ৰিপ্লাই কৰিম। আপোনালোকে কিবা ডাউট থাকি গ'লে তাত মেছেজ কৰক, আৰু মোৰ হোৱাটছআপ নম্বৰো তাত আছে। আৰু পেজখনো আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে অনলাইন কৰোঁতে কিবা অসুবিধা পায়, তেন্তে মোক কণ্টেক্ট কৰক, মই আপোনালোকক সম্পূৰ্ণ হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকৰ অনলাইনটো মই কৰি দিব লাগে, তেন্তে আপোনালোকে মোক মেছেজ কৰক, মই আপোনালোকৰ অনলাইনটো কৰি দিম। সকলোবোৰ কথা ক'লোৱেই। আপোনালোকে এই ফৰ্মখন ভালকৈ ফিল আপ কৰি স্কেন কপি জমা কৰি দিব। আৰু যদি ইয়াৰ মাজতে কিবা টাইপ থাকি গ'ল, আপোনালোকক ক'লোৱে মই। চ' তেনেকৈ কৰিব। আজিলৈ এৰিছোঁ। গুড বাই, জয় অসম।